ভিডিঅ'টো চাই থাকিব কিন্তু শেষলৈকে। अरे कहना क्या चाहते हो? নমস্কাৰ, মই ৰাতুল আৰু আপোনালোক সকলোকে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বেলেগ দিনৰ দৰে আজিও ওলাই আহিছোঁ গুৱাহাটীলৈ ৰেপিড' মাৰিবৰ কাৰণে। আৰু এতিয়া বৰ্তমান টাইম হৈছে 5টা। আপোনালোক সকলোকে গুড মৰ্ণিং জনাইছোঁ। তো कौन है ये लोग? कहाँ से आते हैं? মই থাকোঁ উত্তৰ গুৱাহাটীত আৰু মেইন গুৱাহাটীলৈ গ'লেহে ভাড়া পাওঁ। ইয়াতে ভাড়াটো নাপায়। আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো অকল এইটো জালুকবাৰী ফ্লাইঅভাৰৰ পৰিৱেশটো। এইফালে যদি আপুনি এইটো ৰাস্তাৰে যদি চিধাই যায় খানাপাৰা গৈ পাব, খানাপাৰা ছাইড হয়। আৰু এইফালৰ পৰা আহিলে আপোনাৰ বাইহাটা চাৰিফালৰ পৰা হয়। আৰু এইফালে ব্ৰিজৰ তলেদি আপোনালোকে দেখা পাইছে এইফালে এনেকৈ চিটিৰ ভিতৰত যায়, মালিগাঁও, পল্টন বজাৰ তেনেকৈ যায়। এইটো ছাইডে ব্ৰিজৰ তলেদি গৈ আপোনাৰ লেফ্ট ছাইড হ'ব। আৰু সেইফালে আছে ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰটো আপোনালোকে দেখা পাইছে চাগে। এইটো হৈছে ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ। আপোনালোকে যদি ভালকৈ চাব বিচাৰে, কোনোবা অহা নাই বা কোনোবা দেখা নাই যদি এতিয়াও, তো কমেণ্ট কৰি জনাব। আপোনালোকক দেখাবলৈ চেষ্টা কৰিম গৈ ভালদৰে ওচৰত গৈ। আৰু এইটোৱে পৰিৱেশটো দেখাই দিছোঁ, ৰাতিপুৱাৰ পৰিৱেশটো। বন্ধুসকল, এতিয়ালৈকে ভাড়া লগা নাই, 10-15 মিনিটমান হৈ গ'ল। তো কামাখ্যা ষ্টেচনত এখন ট্ৰেইন অহা দেখিছোঁ, জালুকবাৰীৰ পৰাই দেখা পায়। আৰু কামাখ্যা ষ্টেচনত গ'লে নিশ্চয় ভাড়া এটা পাম। সেইকাৰণে কামাখ্যা ষ্টেচনত যাওঁ বুলি ভাবিছোঁ। তো ব'লক আপোনালোকক কামাখ্যা ষ্টেচনত গৈ দেখাই আছোঁ। বন্ধুসকল, কামাখ্যা ষ্টেচনৰ পৰা কামাখ্যা মন্দিৰলৈকে এটা ভাড়া লৈ আহিলোঁ আৰু কামাখ্যা মন্দিৰৰ পৰা তলৰ গেটলৈকে এটা ভাড়া লৈ আহিলোঁ। এতিয়া আৰু এটা ভাড়া লাগিছে। তো ব'লক। কামাখ্যা গেটৰ পৰা ধাৰাপুৰ আহিলোঁ। ধাৰাপুৰত এতিয়া ভাড়া লগাৰ ইয়াতে চান্স নাই, কাৰণ এইটো অলপ আউটছাইড হৈ যায়। সেইকাৰণে এতিয়া জালুকবাৰীলৈকে আকৌ খালী গৈ আছোঁ। খালীয়ে যাব লাগিব, উপায় নাই আৰু কি কৰিম।